বঢ়িয়া হৈছে ইমান কুইক মোৰ ভাগিনকেইটা ইমান ধুনীয়াকৈ বনাই দিছে গতিকে ভাল লাগিছে নমস্কাৰ বন্ধুসকল আজি আহাচোন এওঁলোকে বোলে কিবা কফি বনাব কফিটো কেনেকৈ বনাই চাই লওঁ হাই মোৰ নাম সিদ ইয়াৰ নাম পাৰ্থ হাই আমি দুয়ো মিলি আজি কফি বনাম আৰু চাওঁ আহক আপোনালোকে মোৰ কফি খাই কেনেকুৱা পায় প্ৰথমতে কি দিবা প্ৰথমতে এয়া আমাৰ ওচৰত আছে 10 টকীয়া কফি পেকেট এটা এটা ফালি এইটো ইমান বাতি এটা লৈ ল'ব আপুনি যিমান ডাঙৰ পায় মানে গিলাছত ফেটিলেও হ'ব মই কফি দিলোঁ বাতিটোত আৰু এই চেনি কিমান দিব লাগিব চিট চেনি ভাবি লওক আপোনালোক দুজন আছে তেতিয়াহ'লে আপোনালোক 2 চামুচ দিয়ক ভাবি লওক আপোনাৰ এজন আছে আপুনি 1 চামুচ দিলেও হ'ব সেইটো আপোনাৰ লগত মন তাৰপিছত দিলোঁ তাৰপিছত আমি ইয়াত গাখীৰ গৰম কৰি দিছিলোঁ তাৰপৰা লওঁ 2 চামুচ গাখীৰ কিন্তু একদম গৰম গাখীৰ লাগিব কিন্তু দেই তাৰপিছত আপোনালোকে এনেকৈ কৰি পেলাই ফেটিব লাগিব কিমান দেৰি এনেধৰণে ফেটিব লাগিব অলপমান দেৰিলৈকে আপোনালোকে এনেকৈ ফেটিব লাগিব কফি এটা খুব ধুনীয়া গোন্ধ এটা ওলাই আহিছে নে আপুনি যিমান দেৰিলৈকে ফেটিব পাৰে সিমান দেৰিলৈকে ফেটিব যেতিয়া মানুহৰ স্কিন কালাৰটোৰ নিচিনা হৈ নাযায় তেতিয়ালৈকে আমাৰ এই হ'ল হৈছেগৈ দেখিব পাৰে আপোনালোকে কালাৰটো প্ৰায় আমাৰ বডি কালাৰ নিচিনা স্কিন কালাৰ হৈ গৈছে খুব ধুনীয়া লাগিছে কালাৰটো খুব ধুনীয়া লাগিছে তাৰপিছত কি কৰিবা তাৰপিছত আপুনি কাপ এটা লৈ এনেকুৱা ধৰণৰ তাত আপুনি ষ্ট্ৰং খালে আপুনি বেছিকৈ দিব পাৰে আপুনি যদি বেছি ষ্ট্ৰং নাখায় তেতিয়াহ'লে এনেকৈ লৈ এচামুচ দি দিব বনাই আছে চাই আছো মজা লাগিছে এতিয়া কি ইয়াত গাখীৰ দিব লাগিব গৰম গাখীৰ দিব কিন্তু দেই এয়া আপোনালোকে দেখিব পাৰে এয়া আপোনালোকে দেখিব পাৰে বহুত ধুনীয়া কালাৰ এটা আহি গৈছে হ'লে তোমালোকৰ হৈ গ'লে এয়া মামাক খাবলৈ দিছোঁ একাপ টেষ্ট কৰি চাওঁ কেনেকুৱা হয় বঢ়িয়া হৈছে ইমান কুইক মোৰ ভাগিনকেইটা ইমান ধুনীয়াকৈ বনাই দিছে গতিকে ভাল লাগিছে থেংক ইউ আইতাক ধন্যবাদ জনাইছোঁ খুব ধুনীয়াকৈ বনাই দিছে গতিকে মই ভাবোঁ আপোনালোকেও ঘৰত তেনেধৰণে বনাই ল'ব খুব সুন্দৰকৈ দেখিলে কফি পেকেট এটা লৈছে তাত গৰম গাখীৰ আৰু চেনিৰ লগত মিক্স কৰিছে মিক্স কৰাৰ পিছত অলপ দেৰি ধুনীয়াকৈ মিক্স কৰাৰ পিছতে কি কৰিছে তাত গৰম গাখীৰ আকৌ ঢালি দিছে গৰম গাখীৰ ঢালাৰ পিছত চেনি যদি আপোনাৰ ইচ্ছা হয় আৰু অলপ দিব পাৰে যদি ইচ্ছা নহয় নালাগে তেতিয়া এনেধৰণে কৰি খুব বেছি লাগে যদি 10 মিনিট সময় লাগিব 10 মিনিটো নালাগে 5 মিনিট সময় লাগিব 5 মিনিটতে আপুনি একাপ কফি খাব পাৰে গতিকে ধন্যবাদ জনালোঁ
Sid and Parth, thank you. Thank you.